নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নেপোলিয়ন হিলৰ আত্মবিশ্বাস আৰু সঠিক চিন্তাৰ বিস্ময় শক্তি কিতাপখনৰ কেইটামান কথা পাঠ কৰি শুনাম। আহকচোন আৰম্ভ কৰোঁ। লেখকে কৈছে, আপোনাৰ মাজত বিৰাট প্ৰতিভা লুকাই আছে। সেয়েহে জীৱনত সফল হ'ব বিচাৰিলে প্ৰথমে নিজকে আৱিষ্কাৰ কৰক, নিজক বুজাৰ চেষ্টা কৰক আৰু নিজকে আৱিষ্কাৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল নিজৰ মতে জীৱনটো যাপন কৰা। সি আপোনাক আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু সেই আত্মবিশ্বাসে আপোনাক পৰিস্ফুটিত কৰি তুলিব, আপোনাৰ প্ৰতিভাৰ বিকাশ ঘটাব। আধুনিক মনোবিজ্ঞানীসকলৰ এইটো এটা সাৰ্বজনীন মন্তব্য যে এজন মানুহে নিজকে আৱিষ্কাৰ কৰিব নোৱাৰালৈকে জীৱনত সফল হ'ব নোৱাৰে। কাৰণ নিজকে আৱিষ্কাৰ কৰিবলৈ প্ৰথমে লাগিব গভীৰ আত্মবিশ্বাস। যাৰ আত্মবিশ্বাস নাই সি নিজক আৱিষ্কাৰ কৰিব নোৱাৰে, ফলত ব্যৰ্থ হ'ব লগা হয়। জীৱনৰ বাটেৰে আগুৱাই যোৱাৰ সময়ত প্ৰতিগৰাকী সফল ব্যক্তিয়ে স্থিৰ কৰি লয় তেওঁনো কোন ধৰণৰ জীৱন যাপন কৰিব। তেওঁলোকে নিজৰ এটা সুনিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি লয় আৰু সেই লক্ষ্য ধীৰাই দৃঢ় পদক্ষেপেৰে আগুৱাই যায়। কোনো বাধাই তেওঁলোকক দমাব নোৱাৰে। সমসাময়িকভাৱে অহা বাধাবোৰক তেওঁলোকে অসীম ধৈৰ্যৰ সৈতে গ্ৰহণ কৰে আৰু এটা সময়ত সেইবোৰক অতিক্ৰম কৰি স্বচ্ছন্দে আগুৱাই যায়। ধন্যবাদ।